জানমণি এইলাই আজি গছ পুলি ৰুই আছো ৰবা। আজি টিউচন নকৰে নেকি? টিউচন নকৰে মানে তুমি প্ৰথমে কোৱাছো আজি কেই তাৰিখ? আজি 5 দিন তাৰিখ। 5 দিন তাৰিখ কি দিব? বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ আজি মানে বৃক্ষ ৰোপণ কৰিব লাগিব। আজি আৰু এই হ'ব তোমাৰ আজি মানে তোমাক গছ পুলিও ৰুম আমি তাৰপিছত গছৰ বিষয়ে ক'ম বিশ্ব পৰিৱেশৰ দিৱসৰ বিষয়। দা বহাছো তুমি এইখিনিতে বহা। ধৰা পানী দিয়া ইয়াতে দিয়া পানী দিয়া। কি দিৱস বুলি কৈছিলা আজি? 5 জুন তাৰিখ। আজি 5 জুন তাৰিখে কি দিৱস? বিশ্ব পৰিৱেশ দিৱস। আৰু পৰিৱেশ কাক বুলি কোৱাছো তুমি? হয় নেকি? পৰিৱেশৰ ভাগ কেইটা? আমি জীয়াই থাকিবলৈ কি গেছ লাগে আমাক? অক্সিজেন গেছ লাগে জীয়াই থাকিবলৈ। আৰু আমি নিশাত কি গেছ এৰি দিওঁ? কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ। অৰ্থাৎ মানে আমাক গছে এৰি দিয়া গেছটো কাৰ্বন ডাই অক্সাইড আমি লওঁ আৰু আমি হয়নে নে কি গেছ লওঁ? অক্সিজেন লওঁ। কোৱাচোন? অক্সিজেন। অৰ্থাৎ গছে আমাক অক্সিজেন এৰি দিয়ে হয়নে আৰু আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ কিহে লয়? গছে লয় হয়নে? গতিকে মই তোমাক ক'ম বাৰু এই বিষয় কৈ আছো। বহিয়ে হ'ব ন? তাৰপিছত শুনা এতিয়া 5 জুন তাৰিখটো হ'ল বিশ্ব পৰিৱেশ দিৱস হৈছেনে? 1972 চনত কি হৈছিল? আমাৰ যি ৰাষ্ট্ৰসংঘ আছে ৰাষ্ট্ৰসংঘই মানে কি 5 জুন তাৰিখটো কি কৰিছে? 1972 চনত 5 জুন তাৰিখটো ৰাষ্ট্ৰসংঘই মানে তেতিয়াৰ পৰা এই বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰাৰ এটা মানে কি যোজা কৰিছিল যাতে আমাৰ কি হয় আমি বনাঞ্চলবিলাক আমি ধ্বংস কৰি থাকোঁ। আমাৰ মানুহে মানে কি গছ গছনিবিলাক কাটে নিজৰ স্বাৰ্থৰ কাৰণে। ঘৰ দুৱাৰ সাজে, বহুতে ব্যৱসায়ো কৰে। গতিকে এইবিলাক কৰি কি কৰি আছে? এছাম ব্যক্তিয়ে তেওঁলোকৰ মানে পেট পোহপাল দি আছে। এছামে কি কৰিছে? বনাঞ্চলবোৰত ধ্বংস কৰি পেলাইছে। গতিকে আমাৰ যিটো পৃথিৱীৰ ভাৰসাম্য বেলেঞ্চ, ধৰা আমি এতিয়া থিয় হৈ আছোঁ ইয়াতে, আমাৰ বেলেঞ্চ আছে এটা হয়নে? যিটো ভাৰসাম্য, গতিকে পৃথিৱীৰ তেনেকুৱা এটা ভাৰসাম্য আছে বেলেঞ্চ। গতিকে এই ভাৰসাম্যটো তুমি দাগাবল্লা দেখিছা দোকানৰ আমি বস্তু যেতিয়া জোখোঁ হয়নে? সমান হ'লে ঠিকে থাকে, কিন্তু এফালে যদি বস্তু ওজন বেছি হয় এনেকুৱা হৈ যায় হয়নে? গতিকে আমাৰ পৃথিৱীখনৰ সেনেকুৱা বেলেঞ্চ ভাৰসাম্যটো আমি বজাই ৰাখিব হ'লে আমি বৃক্ষ ৰোপণ কৰিব লাগিব, গছ থাকিব লাগিব আমাৰ। গতিকে এই গছ আমাৰ 5 জুন তাৰিখটো সকলোৱে মানে কি গছ ৰুব লাগে, পৃথিৱীখন সুন্দৰ কৰি তুলিব লাগে হয়নে নহয়? গতিকে আৰু মই অলপ কৈ দিছোঁ আমাৰ বায়ুমণ্ডলত বিভিন্ন গেছ আছে। মই কৈ দিছোঁ তোমাক, শুনা ভাল কৰি। নাইট্ৰজেন গেছ শুনিছা? নাইট্ৰজেন গেছ থাকে 78.09%। তাৰপিছত থাকে অক্সিজেন
অক্সিজেন গেছ থাকে 20.98%, তাৰপিছত কাৰ্বন ডাই অক্সাইড থাকে 0.03%, হয়নে? ঠিক তেনেকুৱা এনেকুৱা ধৰণৰ বিভিন্ন গেছ আছে। গতিকে আমাৰ কি হয় মানে কাৰ্বন ডাই অক্সাইড বিভিন্ন কল কাৰখানা, আমি যে খৰিত ভাত ৰান্ধোঁ, এইবিলাকৰ পৰা কাৰ্বন ডাই অক্সাইড গেছখিনি কি হয় বৃদ্ধি হয়। বৃদ্ধি হোৱাৰ ফলত কি হয় মানে কি, যদি গছ গছনিৰ পৰিমাণ কমি যায় তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইডৰ যদি পৰিমাণ বৃদ্ধি হয় তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো অলপ কি হ'ব, কম হ'ব নে বেছি হ'ব? বেছি হ'ব। গতিকে বেছি হোৱাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যদি বৃদ্ধি হয়, আমাৰ পৃথিৱীৰ কি আছে, দুগুমৰে কুমৰীও আৰু কুমেৰু আছে। গতিকে তাত বৰফেৰে আবৃত হৈ আছে। গতিকে বৰফবিলাক গলি যেতিয়া কি হ'ব, পানী হ'ব, বৰফবিলাক গলি যেতিয়া মানে পানী হ'ব, পানী হ'লে সাগৰৰ যিবিলাক মানে উচ্চতা, সাগৰৰ পানী বৃদ্ধি হ'লে সাগৰৰ পাৰত থকা যিবিলাক উপকূলীয় অঞ্চলবিলাক পানীৰে বুৰ যাব। ফলস্বৰূপে আমাৰ ক্ষয়ক্ষতি হ'ব বহুত। গতিকে এই সকলোবিলাকৰ পৰা আমি ৰক্ষা পাবলৈ হ'লে আমি গছক জীয়াই ৰাখিব লাগিব, গছ পুলি ৰুব লাগিব। পৃথিৱীত যদি গছ থাকে তেতিয়াহে আমি জীয়াই থাকিম। গছেই আমাৰ জীৱন। গতিকে বুজিলা? ছাৰ, আপোনাৰ পৰা মই আজি নজনা কথাই শিকিলোঁ। ঠিক আছে তেতিয়াহ'লে, ভাল লাগিল তুমিও আহি পালা, মই থাকোঁতে সহায় কৰি দিলা। তে আজিলৈ আমি যাওঁ। তুমি ক'বা ঘৰত যে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আছিল, ছাৰে মানে বহুত কথা শিকালে বুলি ক'বা আৰু ন। ঠিক, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।